নাম আছিল তৰুণ হালৈ আৰু গাঁওখনৰ নামটো বৰিগাডঙা নৈবস্তি বৰিগাডঙা। ৰাতিটো আমি খাই লৈ উঠি পেলাই গোটাই তাৰমানে আমি শুই আছোঁ। গাঁৱৰ মানুহ শুই থাকোঁতে আকস্মিকভাৱে তাৰমানে ৰাতি মোটামুটি 12টা 12:30 বজাতকৈ হাঁচি আহি তাৰমানে তাৰ বেৰা ভাঙি তাক ঘৰৰ পৰা ওলাই লৈ যায় ৰাস্তাতে চটকি পেলাই সেনেকৈ মাৰি পেলাইছে। আৰু এই দাদাৰ তাৰমানে ঘৰতে বেৰা চেৰা ভাঙি তাৰ চালবিৰা গোটাই ওলাই আনিছে। কোনোমতে কথামতে ৰক্ষা কৰিছে। তৰুণ হালৈ ঘটনাটো কেইটাত হৈছিলে? ঠিক অনুমানিক 12টা 12:30 ভিতৰত হ'ব আৰু 12:30 হৈছে না। সেইটো আমি দুটা আহি দেখা পাইছোঁ। হাতী প্ৰথম অৱস্থাত অহাৰ লগে লগে আমি গম পোৱা নাছিলোঁ। তাৰ গম পাই পেলাই আমি বাটতে আছোঁ। এই হাতী তৰুণক মাৰাৰ পাছতো এটা বাটত আছোঁ। এইবিলাক বেৰা চেৰা জুই লগাই ঢকনাৰ বেৰা জুই লগাই পেলাই হামা কোবাই টিং কোবাই। চৰকাৰৰ এটাই অনুৰোধ বা বন বিভাগৰ এটাই অনুৰোধ, যদি আমাক অলপমান তাৰমানে এতিয়া নিৰাপত্তাই নাই হাতীৰ কাৰণে, যদি এনেকৈ বেৰা ভাঙি পেলাই মানুহ ওলাই যে মাৰিব পাৰে, কালি মোকো মাৰি পেলাব, এখানি যদি অলপ সুৰক্ষা দিব পাৰে বন বিভাগে, যদি এখানি তাৰমানে আহি ৰাতি আমাৰ ৰাইজৰ লগত তাৰমানে সহযোগ কৰি যদি অলপমান আমাক নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰে, সেইটোৱে আহ্বান জনাওঁ। মোটামুটি ৰাতি 12টা 12:30 এনে অনুমানিক তাৰমানে নৈবস্তি বৰিগাডঙা ৰাতি 12টা 12:30 সিমানমান টাইমত তাৰমানে আহি ঘৰ ভাঙি তাৰ বিচনাৰ পৰাই ওলাই লৈ যায় ৰাস্তাতে তাক চটকি মাৰি পেলাইছে। তাৰ ঘৰত তাৰমানে এনেকৈ ভাঙছি, তাতে মৰিব লগা আছিল। তাৰ ঘৰৰ ভিতৰত সোমাই গৈছে হাতী, তাৰ চালবিৰা বাহিৰত দলি দিছে তাৰমানে। আৰু আকস্মিক না, এইটো কোনেও গমেই নাপায় হাতী যে আহিব, হাতী যে নাই কৰিব, জীৱনটো নাভাবা কথা এইটো। মোটামুটি 12:30 ইমানমান টাইমত হৈছে কামটো। এইটো হাতীৰ তাক মাৰাৰ পাছতো আমাৰ যাব খোজা নাই, মাৰা হাতী এইবিলাকতো আমি বেৰা চেৰা জ্বলাই দিছোঁ গোটাই। কি নাম আছিলে তেখেতৰ? তৰুণ হালৈ। বয়সটো কিমান মান আছিলে? বয়সটো মোটামুটি 35 36 ইমানমান হ'ব। আৰু যেতিয়া হাতীয়ে মাৰিছিলে আপোনালোকে ক'ত আছিলে? আমিতো ঘৰৰ ভিতৰতে আছিলোঁ। হাতী আৰু গম পাই ওলাই সমাজি পাছতে আজি ডেড বডি এটা পৰি আছে, সেইটোও গম পোৱা নাছিলোঁ আমি। তাৰে পাছতে মোৰ ডাঙৰটো ল'ৰাই কৈছে নহয় দেউতাক আমাক মাৰিলাক। তাৰে পাছতে আৰু মাক ওলাই আহিল, তাৰে পাছত মই ওলাই আহিলোঁ। ওলাই আহি ইয়াতে জুই চুই ধৰিলোঁ। হাতী যোৱাই দিছিল, দুটাটো আছিলে ইয়াতে, এটা পিছফাল দি এটা আগফাল দি। তেনেদৰে জুই ধৰাৰ পাছতে তাৰমানে আমাৰ এফালে দহটা গুচি গ'ল। মই দুটা আহি দেখা পাইছোঁ। কিন্তু এই মৃত্যু পৰিয়ালটো উপযুক্ত